এটা কথা কি জানানে, দূৰত্বৰ সৃষ্টি নহ'লে প্ৰিয় মানুহবোৰৰ প্ৰতি ভাল পোৱাটো কিমান গভীৰ সেইটো বুজিব নোৱাৰি। ভাল সময়বোৰ বহুত অপেক্ষাৰ পিছত পোৱা যায় আৰু হঠাৎ কৰি গুচি যায়। মই নিবিচাৰোঁ কোনোবাই মোক ভাল পাওক। মই নিবিচাৰোঁ কোনোবাই এজন মোৰ বাবে অপেক্ষা কৰি থাকক। কাৰণ ভালপোৱা আৰু অপেক্ষা দুজন মানুহক সহায় কম আৰু কন্দুৱাই বেছি। এইটো পৃথিৱীত অকলে আহিছিলোঁ আৰু অকলেই গুচি যাব লাগিব। মাজপথত কিছুমান স্বাৰ্থপৰ মানুহৰ লগ পালোঁ। জীৱনত এই তিনিজনক কেতিয়াও ক্ষমা নকৰিবা। 1. যিয়ে ভালপোৱাৰ অভিনয় কৰে। 2. যিয়ে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। আৰু 3. যিয়ে বিশ্বাসৰ মৰ্যাদা ৰাখিব নোৱাৰে। তুমি কৈছিলা মানুহ সলনি হৈ যায়, সেয়েহে তুমিও সলনি হৈ গ'লা। কিন্তু মই সলনি হোৱা নাই। তেনেহ'লে কি মই মানুহ নহয়? জীৱনক লৈ গল্প লিখাটো যিমানখিনি সহজ, গল্পৰ দৰে জীৱন সজোৱাটো ঠিক সিমানেই কঠিন। ভালপোৱাৰ জগতখনত কিবা যদি প্ৰিয় হৈ থাকে, তেনেহ'লে সেইটো হ'ল দুখ। মুখেৰে ক্ষমা কৰিবলৈ বেছি সময় নালাগে, কিন্তু মনৰ পৰা ক্ষমা কৰিবলৈ গোটেই জীৱন লাগি যায়। এটা কথা কি জানা, বয়স কম হ'লেও আঘাত বহুত পাইছ, আৰু আঘাত পাইছ বাবেই বাস্তৱতাৰ অভিজ্ঞতা পাইছ, আৰু বাস্তৱতাৰ অভিজ্ঞতা পাইছ বাবেই মানুহ চিনিবলৈ শিকিছ, আৰু মানুহ চিনিবলৈ শিকিছ বাবেই কিছুমান বেয়া মানুহৰ পৰা নিজকে আঁতৰাই ৰাখিব শিকি গৈছ।